পকৰি বনাইছে এয়া পকৰি চিকেন পকৰা বনায় আলু দি ডিমাৰ কণী চব বনায় এই কণী চব বনাই আছে বেচনত ঢালি আছে এইবিলাক বেচন এয়া ঢালি আছে ইয়াতে কণী চব খাই বঢ়িয়া লাগে ইয়াতে মুৰ্গীৰ ঠেং বানিছে চিকেন পকৰা বানাই থৈ দিছে ইয়াতে এয়া দেখক গেলাছৰ বাকচত এতিয়া কণীৰ চব বনাব আপোনালোকক দেখুৱাই আছোঁ এয়া কি কৰি আছে আলু দি আছে এই মানুহজন পকৰা টাকনি ইয়াতে ঠেং আছে ঠেং দেখাই দিছোঁ এই ঠেংবিলাক ধুনীয়া ঠেং আনিছে আজি মানুহ চানুহ নাই কাষ্টমাৰ সন্ধিয়া 5টা বজাত আহে ৰাতি 11টা বজাত যায় তামান চেল হয় অলপ পিছত মানুহ আহিব চিকেন 10 টকা ঠ্যাং 10 টকা পুৰি চব 5 টকা আপোনালোকে ইয়াতে আহিব পাৰিব গুৱাহাটী হাতীগাঁও খাই বঢ়িয়া লাগে এৰ লগত চাটনি আছে জ্বালা চাটনি আপোনালোকক দেখুৱাইছোঁ এইটো জ্বালা চাটনি টেষ্টি লাগে খাই বঢ়িয়া লাগে টেষ্টি এই কণীৰ চপত আলু দি আছে আপোনালোকক শিকি লওক আৰু বস্তুটো দেখাওক কেনেকৈ বনায় ভালকৈ দেখুৱাওক আমিও শিকিব পাৰিম ইয়াতে শিকাৰ একো নাই আপোনালোকে পাৰিব বনাব জানিলে এই চাপি আছে ওপৰত পানী আহিব পাৰে সেইকাৰণে চাপি দি থৈ দিছে ইয়াতে লাইট লাগিছে আৰু এই চিকেন পকৰা বানাই থৈ দিছে ঠেং মুৰ্গীৰ ঠেং আৰু ইয়াতে এই পাইপৰ দোকান আছে ইয়াতে দেখাই আছোঁ আপোনালোকক জুম কৰি এই হেৰাৰ পকৰটো পাইপৰ দোকান ইয়াতে আছে লাইটৰ দোকানো দেখাই দি আছোঁ আপোনালোকক জুম কৰি এই মাজতটো লাইটৰ দোকান এইখন ফাৰ্মাচী এই ইয়াতে দোকান আছে এইটো দোকান এই দোকানখন ভালকৈ দেখক দোকানখন বঢ়িয়া দোকান এটাও তামান চেল হয়তো এই চেণ্ডেল দোকান দেখক চেণ্ডেল দোকান ভাল আৰু এইটো কাপোৰ দোকান এয়া ডিমাৰ চব ভাজি আছে ইঠানে গৰম ডিমাৰ চব তেলত দিছে তেলত দি আছে ইয়া কাস্টমাৰ আহিছে এই এজন কাস্টমাৰ বঢ়িয়া কাস্টমাৰ স্পেচিয়েল কাস্টমাৰ গিলা ডেইলি আহি থাকে ডেইলি খায় 20-30 টাকা ডেইলি তাৰমানে পকৰিগিলা খাই ভাল লাগে না সেইকাৰণে ডেইলি আহে বনাব জানিব লাগিব এই বিল দি আছে বিল দেখক পকৰি খা বিল আহি উঠছে কি লোকেল নেকি দোকানখন ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক
এইখন এখন কাপোৰ দোকান বাইদেউহঁতৰ। এইটো আমাৰ বাইদেউহঁতৰ দোকান দেখক, বাইদেউহঁতৰ কাপোৰ দোকান। ভালকৈ দেখক, আপোনালোকে ইয়াতে আহিব পাৰে কাপোৰ ল'বলৈ। আৰু এইখন মন পাণ তামোলৰ দোকান, মিঠা পানো পায় ইয়াতে। আৰু ইয়াতে আঁতৰ চাতৰ পায়, আঁতৰ লাগে, কাইদা লাগে, চব আছে ইয়াতে। কৰণ চৰীফ আছে।